হেল্ল' এভৰিৱান, জগদাছ ইউটিউব চেনেলটোত সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম। আৰু আজি মই মিনি ব্লগটো আৰম্ভ কৰিছোঁ। ইয়াত দেখিছেনে ৰাতিপুৱাই পূৰা একদম সাজি কাচি ওলাইছোঁ। কিয় জানেনে? আজি মোৰ প্ৰগ্ৰেম আছে টপ ব্লগ, তাত গৈ দেখাই আছোঁ। এয়া মই আহি পালোঁ DC অফিচ আমাৰ তামোলপুৰত কিয় অকলে মিলিছোঁ জানেনে? অকলে আমি লগ হৈছোঁ ইয়াত, কাৰণ আমি ইয়াৰ পৰা বাছেৰে যাম। আমি গুৱাহাটীলৈ গৈ আছোঁ। টপ ব্লগ অকণমান সকলোকে দেখাই দিওঁ। এয়া দেখিছেনে মোৰ ফ্ৰেণ্ডছবিলাক ৰখি আছে পিছে, মানে গোটেইখিনি লগ হৈছে, সকলোৰে গাৰ্জেনবিলাক আহিছে থ'বলৈ। আৰু মোক হাজবেণ্ডে আৰু সন্ধিয়ালৈ থ'ব গৈছে। আমি বাছত বহি ল'লোঁ আৰু ভালদৰে কৈ আছোঁ, ৰ'ব মই ক'ত কি প্ৰগ্ৰেমত গৈ আছোঁ, কিয় গৈ আছোঁ, ধুনীয়াকৈ আপোনালোকক জনাই আছোঁ। এই বাছখনৰ আগতে চাই লওক। আমি বহিলোঁ সঞ্জু মই আৰু গোটেইখিনি আমি উঠি ল'লোঁ বাছত। আৰু এতিয়া আমাক মেডিচিন মেমে কিবা বুজাই আছে, আপোনালোকে অকণমান শুনি লওক। আমাৰ ষ্টেট লেভেল কম্পিটিশ্যন ভাগ ল'ব পাৰে। এতিয়া আজি সেইটো কাৰণে আমি ফ্লেগত কৰিব ওলাইছোঁ। লগতে সকলো আমাৰ যিখিনি এৰিয়া আছে সকলোকে শুভেচ্ছা জনাইছোঁ। গতিকে আমি সকলোৱে নিজৰ যোনটো ছেকশ্যন আমি কম্পিটিশ্যন কৰিম, তাতে আমি জিকি আহিব পাৰোঁ, সেইবিলাক আমি আকৌ ষ্টাৰ্ট কৰিলে আমাৰ ফ্লেগত আৰম্ভ হ'ব। এতিয়া গম পালেনে আপোনালোকে ক'ত গৈ আছোঁ? আৰু এতিয়া আমি আহি পাই গ'লোঁ আমাৰ নিৰ্দিষ্ট স্থান। এয়া আমাৰ দেখিছেনে, আমাৰ য'ত প্ৰগ্ৰেম হ'ব, আমি সেইখিনি ঠাই পাই গ'লোঁ। আৰু আমাৰ ক'ত প্ৰগ্ৰেম হয় ধুনীয়াকৈ দেখাই আছোঁ। এইখিনিতে মানে ওচৰে পাঁজৰে হ'ব। আৰু মাতটো একেবাৰে ইগন'ৰ কৰিব দেই, মাতটো পূৰা ভাঙি আছে। আমি দুটাই ধুনীয়াকৈ গৈ আছোঁ আৰু ইয়াত পূৰা ধুনীয়াকৈ পোষ্টাৰবিলাক লগাই থৈছে। অসম সাংস্কৃতিক মহাসংগ্ৰাম, আমি ডিষ্ট্ৰিক্টৰ পৰা চিলেকশ্যন হৈছিলোঁ, সেইকেইজনে আমি আজি গুৱাহাটীত আহিছোঁ ষ্টেট লেভেলত অসম ভিত্তিক প্ৰতিযোগিতা। আৰু এয়া চাওঁ পূৰা একদম মোৰ ফটোখন ডাঙৰ কৈ আছে দেই। আৰু এতিয়া আমি সকলোৱে আহি পূৰা লাইনত থিয় হৈছোঁ, ৰ'দত মানে চাব নোৱাৰি সকলোৱে। কিহৰ কাৰণে জানেনে? আমি আই কাৰ্ডবিলাক ল'বলৈ আহিছোঁ। ইয়াতে ৰেজিষ্ট্ৰেশ্যন হৈ আছে। এয়া হ'ল শংকৰদেৱ কলাক্ষেত্ৰ অডিটৰিয়ামত হ'ব আমাৰ গান। আৰু আমি আহিয়ে মানে ব্ৰেকফাষ্টটো কুপন লৈ ব্ৰেকফাষ্ট কৰিম। এতিয়া ব্ৰেকফাষ্ট কৰি আমি আমাৰ প্ৰতিযোগিতাত যাব লাগিব। আৰু প্ৰতিযোগিতাত গৈ অকণমান দেখুৱাই দিছোঁ মই কি গান গাইছোঁ। তো ব'লক আপোনালোকে শুনক। আৰু অকণমান আপোনালোকক গানটো শুনাই দিলোঁ। আৰু শুনিতো একেবাৰে বেয়া পাইছে চাগে, কাৰণ কিয় মোৰ মাতটো একেবাৰে ভাঙি আছে। তো যি নহওক আৰু গালোঁ, আৰু মোৰ বাবে এইখিনি বহুত। আৰু এতিয়া আহিলোঁ আমি লাঞ্চ কৰিবলৈ। এয়া দেখিছেনে পূৰা লাইনত খাৰা হৈ গৈছোঁ। লাইন পাতিব লগা হোৱা নাই বাৰু, আমি লাঞ্চ কৰিব আহিছোঁ। লাঞ্চ কৰি এতিয়া আৰু নেক্সট গানটো অকণমান শুনাই দিওঁ আপোনালোকক। তুলবুল কই তাতে তুলবুল কই, তুলবুল কই তাতে তুলবুল কই, হালধীয়া কৰা পাতৰ নাও বনি গৈ আমাৰ মৰমে ভৰালো। মরে ধাননি বোলালে ওই হনুয়ালি কই হয়া মরে বতরালো। আৰু শুনিলেনে গীত? আচলতে এই গীতটো আপোনালোকক শুনি ভাল নালাগিব, আৰু মোৰো মানে বহুত এটা আফচোচ থাকি গ'ল, কাৰণ
মই স্কেলটো মিলাব নোৱাৰিলোঁ, স্কেলটো মোৰ মানে বহুত তলত হৈ গ'ল। তো যি নহওক আৰু গাই লৈ এতিয়া আমি চাবলৈ আহিছোঁ ডেন্স, কাৰণ আমাৰ যিহেতু গানৰ প্ৰগ্ৰেম শেষ হৈ গ'ল। এতিয়া আমি কি কৰিম, যিহেতু আমাৰ গোটেইকেইখনে আমি একেলগে এখন বাছতে আহিছোঁ, তো সকলোৰে শেষ হ'ব লাগিব, গতিকে আমি অকণমান ডেন্স চাব আহিছোঁ। তো ব্লগ চাব আপোনালোকে চাওক, ইমান ভাল লাগিছে ডেন্সবিলাক। আৰু আমি ডেন্স চাই এতিয়া আহিলোঁ ডিনাৰ কৰিবলৈ। আমি যিহেতু এতিয়া ঘৰলৈ যাব লাগে, তো সকলোৱে ডিনাৰ কৰি আছে, আমিও আহিলোঁ ডিনাৰ কৰিবলৈ। ডিনাৰ কৰি ঘৰলৈ যাম। আৰু খুব ভাল লাগিল গোটেই দিনটো, মানে বহুত নিজেতো মানে উপভোগ কৰিলোঁ আৰু বহুত বস্তু উপভোগ কৰিলোঁ। বহুত বেছি ভাল লাগিছে আৰু বহুত এটা স্মৰণীয় দিনটো মোৰ কাৰণে এইখিনি বহুত বেছি আছিল। আৰু ইয়াত দেখিছেনে, মই ভাতত লৈছোঁ নিৰামিষ, কাৰণ মই দিনত আমিষ খালোঁ, এতিয়া নিৰামিষ খালোঁ। আৰু এতিয়া আমি যাব সময়ত সকলোৱে বহুত ফূৰ্তি তামচা কৰিলোঁ আৰু নাচিলোঁ বাগিলোঁ বহুত বেছি। সকলো জিলাৰ মানুহবিলাকে নাচি আছে, ফূৰ্তি কৰিছে শেষত, কাৰণ সকলোৱে যাব আৰু হয়তো কেতিয়াও লগ নাপাম এনেকৈ। তো যিখিনি মানে ডিষ্ট্ৰিক্টৰ পৰা আমি গ'লোঁ, ইয়াত কি হয় নাজানো, কিন্তু যি নহওক মোৰ কাৰণে মানে বহুত বেছি হয়, কাৰণ আপোনালোকৰ আশীৰ্বাদত এইখিনি গৈ পালোঁ ষ্টেট লেভেললৈকে। ষ্টেট লেভেলত কি হয় নাজানো, আৰু আমাতকৈ বহুত বেছি জনা ল'ৰা ছোৱালীবোৰ আছে, গতিকে তেওঁলোকে ধুনীয়াকৈ কৰিছে। আৰু আমাৰ জিলাৰ দেখিছেনে নাচি আছে এওঁলোকে, তো আমিও এওঁৰ লগত ফূৰ্তি কৰোঁ ব'লক, এওঁলোকৰ লগত অকণমান ময়ো ফূৰ্তি কৰিলোঁ। তো ব'লক আপোনালোককো অকণমান দেখুৱাই দিওঁ। বহুত ফূৰ্তি কৰিলোঁ, নাচিলোঁ বাগিলোঁ, এতিয়া ঘৰলৈ যাব লাগিব আমাৰ। আৰু সঁচাকৈ ক'ব গ'লে মোৰ কাৰণে বহুত ডাঙৰ স্মৃতি হৈ থাকিব এইখন মঞ্চত, কাৰণ আৰু কেতিয়া লগ পাওঁ নাজানো। তো আজিলৈ গুৱাহাটী, বাই এয়া বাছত উঠিও মানে নাচনীকেইজনীৰ ভাগৰ নালাগে, দেখিছেনে কিমান ফূৰ্তি তামচাৰ মাজেৰে তেওঁ ঘৰ আহি পালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এটা কৰি দিব, আৰু আশীৰ্বাদ কৰিব যেন আগলৈ আৰু ভালদৰে গীত গাব পাৰোঁ। এইবাৰ যি হ'ল আৰু। তো আজিলৈ বাই।